হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা থাকিল। আজি গৰমটো বহুত পৰিছে ন, বহুত বেছি গৰম পৰিছে। আজি বহুত গৰম লাগিছে। আপোনালোকে ভাবিছে চাগে মই ৰঙা ফুটটো কিয় লৈ আছোঁ ন? আচলতে মই বিহু মাৰিবলৈ গৈছিলোঁ। আহি পেলাই মানে পাইছোঁহি, মায়ে কৈছে তই আজি মাংস বনাব লাগিব বোলে। উপায় নাই আৰু, হাত মুখ ধুবলৈ নাপালোঁৱে। আহি পেলাই লগালগ ড্ৰেছযোৰ চেঞ্জ কৰি মই মাংস বনাই আছোঁ। তাৰপিছতে একেচোতে মাংস বনাই মেলি আৰু হাত মুখ ধুই ভাত খাম। আপোনালোকে আজি বিহুৰ সাজ কিহেৰে খাইছে সকলোৱে জনাব কমেণ্ট কৰি। আমাৰ আজি হাঁহৰ মাংস আছে। সকলোৱে হাঁহৰ মাংস খাই ভাল নাপাবও পাৰে, বহুতে ভাল পাবও পাৰে, নাজানো কোনে কোনে ভাল পায়, কিন্তু যিসকলে ভাল পায় এটা কমেণ্ট কৰি যাব দেই। এইফালে মোৰ ভাইটি ৰৈছে, এয়া কৈ দে চবকে বিহুৰ শুভেচ্ছা এটা জনাই দে। সকলো লোকে ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিল। শুভেচ্ছা থাকিলেই সকলোলৈকে মোৰ ভাইটিৰ ফালৰ পৰা। আজি মই মাংস পিছে জুইত বনাই আছোঁ, কাৰণ জুইত বনোৱা মাংসৰ টেষ্ট বহুত বেলেগ হয় ন। গেছতকৈ জুইত বনোৱা মাংসৰ টেষ্টটো সদায় বহুত গৰম উঠিছে, বহুত গৰম বেছি পৰিছে। সেইকাৰণে একেচোতে মাংস চাংস বনাই মেলি ধুনীয়াকৈ ফ্ৰেছ হৈহে ভাত খাম। মাংসটো জুইত বনাই আছোঁ, মই দেখাই আছোঁ আপোনালোকক হাঁহৰ মাংসটো কেনেকুৱা হৈছে। ইমান ভালো বনাব নাজানো, কিন্তু হ'লেও দেখুৱাই আছোঁ বাৰু, অলপমান দেখাই দিছোঁ আৰু কেনেকুৱানো। মাংস ধুনীয়াকৈ উতলি আছে, ভালকৈ দেখিছেনে বাৰু? ইমান দামী মোবাইল নহয় আৰু ভিডিঅ' কোৱালিটি অলপ বেয়া আছে। এয়া ধুনীয়াকৈ তলফালৰ পৰা জুই জ্বলাই আছোঁ, এইফালে মাংস বনি আছে। মই ধুনীয়াকৈ পীৰাত বহি মাংস বনাই আছোঁ। মাকো দেখাই আছোঁ, মা আহিব অকণ পিছত, কাৰোবাৰ লগত কথা পাতি আছে ফোনত। মা ফালৰ পৰা বিহুৰ শুভেচ্ছা এটা। সকলোলৈ মোৰ ৰঙালী বিহু শুভেচ্ছা থাকিল। থাকিলেই, মাৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈকে। মোক ভাইটিয়ে মানে কৈ আছে ধনুপা তোক চবেই বোলে লেতেৰি বুলি ক'ব, তই হাত মুখ নোধোৱাকৈ মাংস বনালি। আচলতে মই হাত মুখ মানে মই ভৰি হাতকেইটা ধুলোঁ, কিন্তু মুখখন ধুওঁতে যে অলপ টাইম লাগিব, সেইকাৰণে মানে মই মুখখন নুধুলোঁ। সেইকাৰণে মানে মেকআপটো আছে, হাত ভৰিকেইটা ধুলোঁ দেই। লগতে সকলোৱে জনাবলৈ নাপাহৰিব যে কোনে কোনে আজি বিহু মাৰিলে আৰু কোনে কোনে কাইলৈৰ পৰা মাৰিব। মই আজি মাৰিলোঁ, কাইলৈ মাৰিম, পৰহিলৈৰ পৰা মই নামাৰোঁ, কাৰণ মোৰ মঙলবাৰৰ পৰা মোৰ আকৌ এক্সাম আছে। মই সোমবাৰে যামগৈ। আজি ঘৰতে আছোঁ। চ' এতিয়া বাই বাই সকলোলৈকে। আকৌ এবাৰ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভকামনা থাকিল। বাই বাই, গুড নাইট।